মানে আমি যোৱা 5 তাৰিখ বৃহস্পতিবাৰে আমাৰ ইফতাৰ কিবা দাৱত এটা আছিলে, তাতে আমি সপৰিয়াল লৈ পেলাই মই গুচি গ'লোঁ। তেতিয়া মোটামুটি অনুমানিক 4টামান বজাত আমি ওলাই গৈছোঁ ঘৰৰ পৰা, গোটেই সপৰিয়ালো ওলাই গৈছোঁ আৰু যোৱাৰ পিছত তাতে ইফতাৰ কৰি আমি মোটামুটি 7:10 মানত আমি আহি পাইছোঁৱেই। বহুত দেৰি কৰাও নাই, 7:10 মানত আহি পাইছোঁ। গতিকে আহি পাই উঠি পেলাই আমি এইখন দৰ্জা ফাৰ্ষ্ট, এইখন দৰ্জা সেইখন তালা লগোৱা আছিল, সেইখন ঠিকে আছে, তালা মাৰা আছে। এইখন দৰ্জা মানে আমি দৰ্জাখন খোলা দেখা পাইছোঁ আৰু হুকটো মানে চিটকিৰি যিটো আছিলে সেইটোৰ তলত মানে বেকা হৈ পৰি আছে। তাৰপিছত মই ইতিমধ্যে আমি গোটেইখিনি সোমাই যাই চাওঁ যে পিছৰ ঘৰৰ দৰ্জাখন এইখিনি মানে দৰ্জা খোলা আছে আৰু আপোনাৰ গডৰেজটো আমি আহি পেলাই পাইছোঁ মানে এইটো খোলা আছে আৰু যিটো ভিতৰ মানে লকাৰ হয় সেইটোও খোলা আছে। তাৰপিছত চাওঁ যে মানে গোটেইখিনি বস্তু আই অলংকাৰ আছিলে, মোটামুটি এটা কমপ্লিট ছেট, নাকফুলটোৰ বাহিৰে বাকী এটা কমপ্লিট ছেট এটা আছিলে। সেইখিনি বস্তু আজিৰ মূল্যত মোটামুটি 4.5 পৰা 5 লাখ মান হ'ব। আৰু আপোনাৰ এই কাঁহ পিতলৰ এনেকে বস্তু আছিলে, বাতি আছিলে 14টা 13টা, তাৰপৰা 9টা বাতি নাই আৰু বাকীকেইটা আছে, আৰু 4খন থাল নাই কাঁহ পিতলৰ, এনেকে সেইখিনি বস্তু। আৰু নগদ আছিলে 50,000 টকা, এটা বান্দিল আছিলে, দাদাৰ মেৰাৱা আছিলে, সেই পইচাটো নাই। আৰু আপোনাৰ ৰূপাৰ কইনছ আছিলে 14টা, কইনছ 14টা আছিলে, সেই 14টা কইনছ এটাও নাই। আৰু আপোনাৰ ইউজ কৰা অলপ মানে এই মোৰ ছোৱালীটোৰ আৰু ল'ৰাটোৰ কিবা গলৰ চেইন আছিলে, আৰু এনেকুৱা মানে আমি ইউজ কৰা মানে আঙুঠি আছিলে ৰূপাৰ, আৰু পায়েল চায়েল কিবা কিবি আছিলে, এনেকে মোটামুটি ভালেখিনি আছিলে, সেইখিনিও লৈ গৈছে। ইতিমধ্যে থানাত এজাহাৰ দিছে আপোনালোকে? থানাত আমি সিদিনাখন ৰাতি লগে লগে এজাহাৰ দিছোঁ। থানাৰ পৰা আহি ইয়াতে ইনভেষ্টিগেশ্যন কৰিলে, তেওঁলোকে চাই চিতি বস্তুখিনি লৈ গৈছে। বৰ্তমান থানাই ভিতৰতে বস্তুটো আছে আৰু এতিয়া মানে কি সংবাদ মাধ্যমৰ জৰিয়তে কি ক'ব এতিয়া মই এইটোৱে আহ্বান কৰিম, মানে আহ্বান বুলিয়ে ক'লো। এতিয়া কথা হ'ল কি, আমি যিহেতুকে আমি আইনৰ সহায় লৈছোঁ যিহেতুকে, গতিকে আইনৰ ওচৰত গৈছোঁ যেতিয়া আইনে খুব এটা ভাল এটা আমাক মানে উপকাৰ কৰি দিব বুলি মই বিনম্ৰভাৱে তেওঁলোক অনুৰোধে কৰিছোঁ। আৰু আমি সন্দেহ কৰাৰ মতে এতিয়া যিখন ঘৰ মোৰ নেকি আগত ঘৰখন আছে, সেইখন ঘৰৰ মানুহজনে দেখা পাব লাগিব। ওচৰতে গিৰিঘৰ থাকোঁতে মানুহ এজন আহি কিনে যে ইয়াতে যে কামটো যে কৰিছে, কি একেঞ্চি হ'লেও শব্দ হ'লেওতো পাইছে, বা ঘৰত লাইটকেইটাতো দেখা পাইছে। এতিয়া আমি সন্দেহটো মোৰ মতেদি ওচৰ চুবুৰীয়া মানুহজনক মই সন্দেহ কৰিছোঁ। কিমান টকাৰ মূল্য আপোনালোকৰ হ'ল? নিশ্চয় 5-6-7 লাখ মান হ'ব। নগদ ধনো আছিলে? নগদ ধন আছিলে 50,000 টকা। আপোনালোকে কি বিচাৰে এতিয়া? এতিয়া আমি আৰু ন্যায়টো বিচাৰোঁ, কাৰণ আমাক বস্তুখিনি লাগে, আমি সেইটোৱে বিচাৰোঁ।